এয়া আমি আছোঁ কামপুৰত। কামপুৰলৈ আহিছোঁ মই তেজপুৰৰ পৰা আজি। ইয়াতে এইখন ভণ্টিৰ ঘৰলৈ আহিছোঁ। এয়া জোৱাই, নমস্কাৰ দি দিয়ক ছাৰ। আগতে চিনাকি হৈছোঁ। জোৱাইক আগতে চিনাকি কৰি দিছোঁ মোৰ আগৰ ভিডিঅ'বোৰত। গতিকে ইয়াতে কামপুৰত খুব পানী হৈছিলে, বানপানী হৈছিলে। আমি এইফালে চাব যাওঁ এতিয়া, ব'লা। এতিয়া আমি গৈ আছোঁ এখন পথাৰলৈ, আৰু প্ৰায় 1 কিলোমিটাৰমান দূৰত হ'ব পথাৰখন। মই অলপমান কাটি দেখাইছোঁ ভিডিঅ'টো, আপোনালোকে চাব। এইখন পাই গ'লোঁ পথাৰখন। ইয়াত চাগে পূৰা পানী হৈছিল ন আৰু শুকাইছে ৰাস্তা। এয়া চাওক, ইয়াত গোটেই বানপানী ডুবি আছিলে এইবোৰ পথাৰ। আমি সেইডাল গছত ফটো দিছিলোঁ তাতে আগতে। এতিয়া গোটেই পানী হৈ আছে এইবোৰ, এতিয়া শুকাইছে বাৰু। আমি সিপাৰে নগ'লোঁ, কাৰণ কিয় সিপাৰে ৰাস্তাও বেয়া আৰু ইফালে উভতি আহিলোঁ। ব'লক এতিয়া আপোনালোকক কপিলী নদীৰ পাৰে লৈ যাওঁ। এই ৰাস্তাবোৰ বহুত বেয়া, গতিকে ৰাস্তাক লৈ যাতে কোনে একো নকয় আৰু। কিন্তু ৰাস্তা বেয়া, তাত কিন্তু ভিউটো বহুত ধুনীয়া হয়। ভিউটো চাব পাৰে, ইমান ধুনীয়া। এয়া চাওক, পুৰা নেচাৰেল চিনেৰী। পানী এই ৰাস্তাত পানী উঠে নেকি? বাইকত ফুৰা মজাই বেলেগ। যিটো ৰাস্তা দেখিছে আপোনালোকে, এইটো এখন কামপুৰ এখন গাঁও হয়, চাংচুকী। আৰু ইয়াতে মাজত যে বৰষুণ দিছিলে, তেতিয়া গোটেই ৰাস্তা পানীত ডুবি আছিলে, হয়নে? এতিয়া আমি যাম নদীৰ কাষে কাষে, ৰাস্তাদি যাব পাৰি। বৰ ধুনীয়া গোন্ধাইছে, ভেকুলী মৰিছে ক'ৰবাত। পানী এইখন কপিলী নদী চাওক। পানী কমিছে চাগে ন এতিয়া? পানী কি ইয়ালৈকে পানী আহিছে। পানী ইয়ালৈকে আহিছে মানে, ইয়াত চব ডুবি আছিলে এইবোৰ। এইফালে ডুবি পেলাই তাত পানী হৈছিলে। আমি ইয়াত ঘূৰি আছোঁ কপিলী নদীৰ পাৰে। আমাৰ কাষত কপিলী নদী আছে, চাওক এখন কপিলী নদী। প্ৰথমবাৰ আহিছোঁ আজি এইফালে। কিবা এটা কৈ দিয়া, তোমালোকৰ গাঁও হয় এখন। মইনো কি ক'ম আৰু, খেজুৰি খাব পাৰি নেকি? পাৰি পেলাই এতিয়া পকা নাই। এতিয়া পকিছে নেকি ওপৰত? ৰঙা হৈ আছে দেখোন। নাই এতিয়াও সেইটো কেঁচাই হৈ আছে, ঠাৰিটোহে পকা আছে। খেজুৰি ৰখা বাদ দি আমি অলপমান আগুৱাই গ'লোঁ, যিহেতু ৰৈ থাকিলে নহ'ব, আমি আকৌ তেজপুৰলৈ উভতি যাব লাগিব। সেয়া আমি এইকেইটা অকণ ৰৈছোঁ, ইমান ধুনীয়া জেগা। মই এইখিনি সেইবিলাক আপোনালোকে জেগাটো চাওক। আৰু এয়া শিৱ মন্দিৰ লগতে আছে। এইডালটো আহঁত গছ বহুত পুৰণা ন? পানীৰ ওচৰত যোৱা নেকি? সেইখন কি পাহাৰ? সেইখন কি পাহাৰ? এইখন পাহাৰ চাওক, দূৰত এখন পাহাৰ দেখা নাপাব চাগে। কি পাহাৰ এখন? কন্দলি পাহাৰ। কিমান হয় ইয়াৰ পৰা কিলোমিটাৰ? দূৰ আছে তোমাৰ ইয়াৰ পৰা 30-40 মান হ'ব। এই ঘৰটো চাওক, পানীত ৰিফ্লেকশ্যন ইমান ধুনীয়া হৈছে এইটো। সেই আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ। এতিয়া যাম একদম নদীৰ পাৰত যাম, কপিলী নদীৰ পাৰত। ব'লক নদীখন চাওঁ অলপমান, ব'লা। চব ঠিকে আছিলে, আমি গৈ আছিলোঁ। এইখিনিতে বহুত বোকা, গতিকে ডবলিং গ'লে পৰি যোৱা চান্স, মই নামি দিলোঁ। ব'লা। এইখন কপিলী নদী। গাঁৱৰ মাজে মাজে আমি গৈ আছোঁ, একদম বাইকত পূৰা। আৰু এই ৰ'দততো গাড়ীত যাব খুব বেয়া লাগে, বাইকত ঘূৰাৰ মজাটো বেলেগ। মন্দিৰ কৃষ্ণ।
গোটেই জংঘলৰ মাজে মাজে আমি গৈ আছোঁ চাওক দুফালে জংঘল অঁ এতিয়া বাঢ়িছে প্ৰায় 2:30 কিবা চিকাৰ কৰিব অহা যেন লাগিছোঁ এটা ভয়ংকৰ জেগা এই ইমান খেজুৰ গছ কি কোনোবাই কাটি লৈ জানে এনেই যায় এইবোৰ সেইটোছা ইমান ৰঙা হৈ লাগিছে খেজুৰ চাওক খেজুৰ খাওঁতা কোনো নাই ইমান লাগিছে এয়া চাওক পিছফালে আমি সৰু ৰাস্তা এটা আহি আছোঁ আৰু য'ত দুইফালে জংঘল এয়া চাওক ইফালে জংঘল ইফালে জংঘল জংঘলত মংগল বিৰাট ভয় লগা ৰাস্তা এটা আহি আছোঁ আৰু কোন মুহূৰ্তত এফালৰ পৰা সাপ ওলাই ঠিক নাই খুব গৰমৰ দিন তথাপিও গৈ আছোঁ আৰু পইচাই গ'লো মজা আছে চবফালে সেউজীয়া ঠাণ্ডা এটা ঠাণ্ডা বতাহ লাগিছে নালাগে নালাগে ফেন দৰকাৰ নাই কেনেকুৱা ভাল লাগিছে কি ক'ম মই চাৰিওফালে গছ আৰু এটা গৰমৰ ফিল নহয় এটা একদমেই নহয় আমি উভতিছোঁ ঘৰলৈ আৰু ভণ্টি ঘৰলৈ আকৌ উভতিছোঁ চাই মেলি তেন্তে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' পাই থাকে থেংক ইউ